গাইজ বহুত দুখ আৰু ইউটিউবে মোক কমিউনিটি গাইডলাইনৰ বাহিৰত বুলি কৈ এটা কপিৰাইট ষ্ট্ৰাইক লগাই দিছে এটা ব্লগ ভিডিঅ'ত। তো কিয় কাৰণে লগাইছে ডিটেইলছত কৈ আছোঁ। তো আহক ভিডিঅ'টো শেষলৈকে চাওঁ। ষ্টাৰ্ট ভ্লগ। হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক মাই ইউটিউব চেনেল। তো গাইজ আহক আজি এতিয়া মই কি কৰি আছোঁ কি কৰিম আপোনালোকক দেখাই আছোঁ। তো একচুৱেলি ঘৰত মানে ৰুমকেইটাত ৰাতি বহুত গৰম হয়। তো মানে বহুত গৰম হয়, শুব নোৱাৰি বিচনাত, মানে একদম ডেঞ্জাৰ গৰম হয়। তো সেইকাৰণে মানে আমি এই ফেনখন য'ত আছে মানে একদম মিডিলত আছে। তো ফেনৰ হাৱাটো মানে বিচনালৈ নাযায়, বিচনাখন কোণাত খিৰিকীৰ কাষত দিয়া আছিলে। তো সেইকাৰণে আমি কি কৰোঁ মানে একদম মাজত বিচনাখন টানি দিওঁ ৰাতি হ'লে। তো এতিয়া বিচনাৰ অৱস্থা নাই, আমি দেৰিকৈ উঠিছিলোঁ, মই আৰু ছোৱালী একদম বহুত দেৰিকৈ উঠিছিলোঁ। এইজনী আমাৰ ইয়াৰা হাই কৈ দিয়া, হাই হাই কৈ গুড মৰ্ণিং কৈ দিয়া, হাঁহি এটা মাৰি দিয়া। এই আমাৰ ইয়াৰে মৰ্ণিং হাঁহি এটা মাৰি দেখা দিছে, আমাৰ মামা হাঁহি মাৰি দিছে। তো এতিয়া মই একদম আপোনাৰ বিচনাখন অলপ কৰি লওঁ, মানে ঠেলি দিওঁ আৰু কাষলৈ। বিচনাখন ঠেলি দিওঁ আৰু দেই, চাই থাকক আৰু। উঠিবা চাওঁ, উঠিবি ৰ। তুই আমাৰ ইয়াত দেখিছে, এই মানে একদম মানে বিচনা উঠেই দিয়া, বিচনা কৰিব নিদিয়ে। তো তাই উঠো খালি উঠো। তো বিচনা অলৰেডি অলমষ্ট পাৰি হৈ গৈছে, আৰু অলপ বাকী আছে। তো চাই থাকক, আকৌ লগ পাই আছোঁ। তো গাইছ ৰাতি একদম মানে বহুত বৰষুণ দিলে অলপ চলপ। তো সেইকাৰণে অলপ ৱেডাৰটো ঠিক আছে বাহিৰত, কিন্তু ভিতৰত মানে কি হ'ব, বহুত গৰম। ভিতৰৰ গৰমটো মানে নকমে, সেয়া বাহিৰত অলপ বৰষুণ দি আছে। মই আপোনালোকক দেখাই দিছোঁ, সেয়া বাহিৰত বৰষুণ পৰি আছে। তো এনেকৈ থাকিলে ভাল লাগিব, বৰষুণটো পৰি থাকিলে। গৰম হ'লে মানে বৰষুণটো ৱেডাৰটো ভাল লাগে আৰু। তো এতিয়া মই দেখাই দি আছোঁ, তো আমাৰ মানে মৰ্ণিং ব্ৰেকফাষ্ট কৰিবৰ কাৰণে নাস্তা বনি আছে। তো এয়া আমাৰ একদম পূৰা নাস্তা কাম কৰা আৰু। এয়া বোলে কিবা পিঠা বনাব নে কিবা বনাব আৰু। কি বনাব? অঁ এইটো বোলে পিঠা, বমকৈ আহি পাতি লৈছে পিঠা বনাবলৈ, পিঠা খাব আৰু। তো মোৰ ইউটিউব চেনেলটো চলাইছিলোঁ, নতুনকৈ ভিডিঅ' দি আছিলোঁ। তো কালি এটা মানে ইউটিউব চেনেলত অঘটন হৈ গৈছে, তো জনাই আছোঁ, কৈ আছোঁ, চাই থাকক। তো গাইজ আহি গ'লোঁ। কালি এটা মানে একদম বহুত ডাঙৰ কেছ হৈ গ'ল। একদম মানে এতিয়া ইউটিউব চেনেলত ভিডিঅ' দিব মানে কোনো ইচ্ছা নাইকিয়া হৈ গ'ল। তো কি হৈ গ'ল কি নহ'ল মই বিশেষকৈ গমেই পোৱা নাই। তো এটা মই ভিডিঅ'তে ব্লগতে মই যোনখন এতিয়া ৰিচেণ্টলি মুভি ৰিলিজ হৈছে গাদ্দাৰ, তো স্ক্ৰীন ৰেকৰ্ড কৰি পেলাই মই আপোনাৰ গাদ্দাৰখন মানে ডাইলগ এটা দি দিছিলোঁ প্ৰথমতে। তো ডাইলগটো দি দিয়াত মানে কি হ'ল, কপিৰাইট ক্লেইম নহয়, আপোনাৰ ডাইৰেক্ট মানে কপিৰাইট ষ্ট্ৰাইক লাগি গ'ল। তো মই ডাউনলোড দি পেলাই দিয়া নাছিলোঁ। তো মই দিয়া নাছিলোঁ। চ' স্ক্ৰীন ৰেকৰ্ডিং কৰি পেলাই দিছিলোঁ। তো ছোৱালী অলপ ডিষ্টাৰ্ব দি থাকে। তো তাৰ কাৰণে বহুত দুখ, মানে এতিয়া ভিডিঅ' দিব ইচ্ছা নাই। কাৰণ এটা ভিডিঅ' এটা এডিট কৰি পেলাই দিয়া বহুত কষ্ট হয়, মেহনত হয়। দেখিবলৈ মানে বহুত ইজি হয়। তো ভিডিঅ' এডিট কৰি পেলাই দিয়া বহুত মানে টাফ, মানে বহুত টাইম লাগে। তো তাৰ বাবে মানে বহুত বেয়া লাগি আছে। তো হয়তো মানে দেখিলে বহুত ইজি হয়। এইটো এতিয়া মানস আৰু মানিছাহ, য'ত নেকি 100 ছাবস্ক্ৰাইবাৰ বৰ্তমান হৈ গৈছে সিহঁতৰ। তো একদম কম দিনত মানে 100 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। চ' তেনেকুৱা নহয়, বেলেগ আৰু এনেকুৱা মই দেখা নাই ইউটিউব চেনেলত যে ইমান জল্দি ছাবস্ক্ৰাইবাৰ বাঢ়া। মই নতুনকৈ ব্লগ দি আছিলোঁ, তো নতুনকৈ চেনেলটো খুলিছিলোঁ। চ' কালি এনেকুৱা এটা ইনচিডেণ্ট হৈ গ'ল। তো সেইকাৰণে ভিডিঅ' বনাব ইচ্ছা নাই ব্লগ দিবৰ কাৰণে। তো প্লিজ মানে ইউটিউবলৈ ৰিকুৱেষ্ট,
তাতে এনেকুৱা একচুৱেলি এইটো আপোনাৰ কোনো ভিডিঅ'টো ডাউনলোড নহয় বা ভিডিঅ'টো মই কপি কৰি ডাউনলোড কৰি এডিট কৰিও দিয়া নাই, তো জাষ্ট মই স্ক্ৰীন ৰেকৰ্ড কৰি পেলাই দিছিলোঁ। ঠিক আছে, একো নাই, আকৌ আহিছোঁ আপোনালোকৰ মাজত আন এটা ভিডিঅ' লৈতো। এই ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব, তো বেল আইকনটো প্ৰেছ কৰি যাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'টো। তো আহি থাকিম, একো নাই, দুখ কষ্টৰ মাজতে আহি থাকিম আৰু দিয়ক আৰু বহুত দুখ আৰু একদম মানে